हेलो नमस्कार आशा करूँ आपनालोक सकलोৱে भाले खले আছে वेलकाम बैक टू जाजाबरी जीवन यात्रा आपनालोक सकलोके नतुन एटा भिडिओले स्वागतम जनाइছো आपनके बहुते हयतो इतिमध्ये रामोजी फिल्म सिटीर दिनर भिडिओ बहुत चाइছে আৰু মই তেনেকৈ ৰামোজি ফিল্ম সিটিৰ ভিডিও কিছুমান বনাইছো মই লিংক ডেসক্ৰিপচনত দি দিম নহলে ওপৰ আই কাৰ্ডত থাকিব আৰু লগতে প্লেলিষ্টটো আছে আপোনালোকে চাব পাৰে কিন্তু আপোনালোকে হয়তো বহুত কম ভিডিও পাবগে যে ৰামোজি ফিল্ম সিটিৰ ৰাতিৰ দৃশ্যবোৰ কেনেকুৱা হয়গে আপোনালোকৰ জানিবলৈ মন নাযায়নে চাবলৈ মন নাযায়নে বাৰু যে ৰামোজি ফিল্ম সিটিখন ৰাতি দেখিবলৈ কেনেকুৱা হয়গে বাৰু তেন্তে বলকচোন আজি আমি এই ভিডিওটোত তাৰেই উপভোগ কৰিম ৰামোজি ফিল্ম সিটিৰ এটা গধূলি বলক তেন্তে এই ভিডিওটো আমি একেলগে আৰম্ভ কৰোঁ আৰু এই আজিৰ যাত্ৰাটো একেলগে আমি গৈ থাকোঁ বলক এয়া হল ৰামোজি ফিল্ম সিটিৰ ৰাতিৰ দৃশ্য ৰামোজি ফিল্ম সিটিখন দেখিবলৈ বৰ ধুনীয়া আৰু সময়ও লাগে সেই কাৰণে আমি ৰাতিপুৱা 9টা বজাতে আহিছিলো আৰু এতিয়ালে চাই আছো গুটেখিনি শেষ কৰিব নোৱাৰিলো হয়তো কিছুমান জায়গাত বেছি সময় লোৱা গলগে তেনেকুৱা কিবা এটা কাৰণ হ'ব পাৰে আৰু যিয়েই নহওক আজিৰ ভিডিওটোত যেনেকৈ ৰাতিৰ কথাখিনি আমি ক'ব বিচাৰিছো তাৰ পিছত আমি ঘুৰি এতিয়া আমি জৰ পৰা ৰাতিপুৱা আৰম্ভ কৰিছিলো বাছবোৰেদি আৰু এই ৰঙা ৰঙা যে আপুনি বাছবোৰ দেখিছে এইবোৰ ভিনটেজ গাড়ীবোৰত আমি ৰাতিপুৱা আৰম্ভ কৰিছিলো ৰামোজি ফিল্ম সিটি গুটেখিনি ঘুৰিবলে নহয় জানো বাৰু তাৰ পিছত এতিয়া আমি ৰাতি সেই আকৰ জেগাখিনিলে গৈ আছো এই খুফালে আপোনালোকে যেটো দেখিছেগে এই ৰাতিৰ দৃশ্যটো ইয়াত আপোনাৰ ক্ৰিছ 3 ৰ ফিল্ম শুটিং হৈছিল ঋতিক ৰোশন আৰু প্ৰিয়ংকা চোপ্ৰা আছিল যে ক্ৰিছ 3 ৰ শুটিং হৈছিল একদম দিনত দেখিবলৈ বেলেগ হৈ যায় আৰু ৰাতি দেখিবলৈ বহুত বেলেগ হৈ যায় দেখিবলৈ কিমান ধুনীয়া লাগিছে দেখিছে একদম লাইটৰ পোহৰত বেলেগ জকমকীয়া মানে ধুনীয়া লাগিছে আৰু এয়া হল আপোনাৰ আকৌ খুঁ সাইডে আপুনি চাব পাৰে কি ধুনীয়াকৈ বনাই থৈছে আৰু বাওঁফালে এয়া হল দিল্লীৰ ৰাজ দৰবাৰ বুলি কয়গে দিনত দেখিবলৈ বহুত বেলেগ হৈ যায় আৰু ৰাতি আপুনি দেখিছে লাইটৰ পোহৰত মানে আপোনাৰ গোটেই দৃশ্যবোৰ একদম বেলেগ ধুনীয়া হৈ গৈছে সেই কাৰণে এই যাত্ৰাটো আমি আজি একেলগে গৈ থাকোঁ আৰু আপোনালোকে উপভোগ কৰক আৰু লগতে আপোনালোকে যদি এই ভিডিওটো ভাল পায় তেন্তে লাইক শেয়াৰ আৰু লগতে কমেন্ট কৰিবগে আশা কৰিছো আৰু লগতে যদি এই চেনেলটো প্ৰথমবাৰৰ কাৰণে আপোনালোকে চাই আছে আশা কৰোঁ আপোনালোকে যাতে সাবস্ক্ৰাইব কৰে আৰু আপোনালোকৰ মৰম চেনে আশীৰ্বাদৰে যাতে মই এনেকৈ আগবাঢ়ি গৈ থাকোঁ আপোনালোকে যাতে সদায় মোক আশীৰ্বাদ আৰু মৰম চেনে দি থাকে এয়া হল আপোনাৰ আইফিল টাৱাৰ কেতিয়াবা ভাগ্যত থাকে নাথাকে নাজানো বাহিৰলৈ যাব পাৰিম নে নোৱাৰিম নাজানো কিন্তু আজিয়ে মানে এই পেৰিছৰ আইফিল টাৱাৰটো চাই মেলি ভাল লাগিছেগে এয়াই মানে উপভোগ কৰিছো আৰু প্ৰত্যেকটো সময় উপভোগ কৰিবলৈ চেষ্টা কৰিছো ইয়াত গোটেই দিনটোটো ভালেই লাগিলে আৰু এতিয়া ৰাতিও যেটো লাইটৰ ডেকোৰেশনবোৰ হৈ আছে দেখি বৰ ভাল লাগিছে সেই কাৰণে আপোনালোকে যেতিয়া সময় সুবিধা পায়গে আৰু কেতিয়াবা যদি হায়দৰাবাদলৈ আহে চেষ্টা কৰিবগে ৰামোজি ফিল্ম সিটিলৈ আহিবলে আৰু ভাল লাগিব তাৰ মাজতে কথা এটা কৈ থওঁ দেই হয়তো এই ভিডিওটোত মই যিখিনি মানে দৃশ্যবোৰ দেখুৱাই আছো তেনেকুৱা হয়তো আপোনালোকে মানে এজ ইট ইজ একেবাৰে মানে চাব সুবিধা নেপাব পাৰে তাৰ কাৰণটো হৈছে সকলো সময়তে আপোনাৰ এনেকুৱা দৃশ্যবোৰ দেখা নাযায় মানে এনেকুৱা প্ৰগ্ৰামবোৰ নহয়গে কাৰণ আজি সময়সীমাখিনি বেলেগ আছিল দিনবোৰ বেলেগ আছিল সেই কাৰণে আমি এই কিছুমান দৃশ্যবোৰ দেখিছো আৰু লগতে এই প্ৰগ্ৰামবোৰ চলি আছে সেই কাৰণে আপোনালোকে যেতিয়া যদি আহে হায়দৰাবাদলৈ বা ৰামোজি ফিল্ম সিটি চাব বিচাৰে তেতিয়া অফিচিয়েল যেটো ৰামোজি ফিল্ম সিটিৰ ৱেবছাইট থাকিবগে মই লিংক ডেসক্ৰিপচনত দি দিম আপোনালোকে এবাৰ চাই ল'ব তাত আপোনাৰ কাৰ্নিভেল বুলি থাকিবগে নহবা প্ৰগ্ৰামবোৰৰ সময়বোৰ থাকিব যে এনেকুৱা 7টালৈ চলিব 8টালৈ তেতিয়াহে হয়তো আপোনালোকে বেলেগ বেলেগ ধৰণৰ এনেকুৱা প্ৰগ্ৰামবোৰ উপভোগ কৰিব সুবিধা পাব পাৰে হয়তো আজি আপুনি যে এই ভিডিওটো দেখিছেগে হয়তো আপোনালোকে বেলেগ দৃশ্যও দেখি পাব পাৰে সেইকাৰণে এইবোৰ হালখলনি হৈ থাকিব পাৰে তেনেকুৱাই কথা হ'লগে আজি আমি এইখিনি উপভোগ কৰিছো আৰু দেখা যাওক বেলেগ সময়ত কেনেকুৱা উপভোগ কৰা যায়গে তেতিয়া আৰু দিনৰ প্ৰগ্ৰামবোৰটো গমাই পাইছে চাগে 9টা বজাৰ পৰা আৰম্ভ কৰি মেলি বেলেগ বেলেগ সময়ৰ টুৰবোৰ থাকে আৰু মোৰ ভিডিওবোৰ চাবগে আপোনালোকে নিশ্চয় গম পাবগে এয়া হল ৰাতিৰ ৰামোজি ফিল্ম সিটি বহুত ধৰণৰ ধুনীয়া ধুনীয়া প্ৰগ্ৰাম চলি আছে আৰু মই মিউজিকটো অলপ কপিৰাইট লাগিব কাৰণে অলপ কমাই দিছো কাৰণ গম পাইছে আৰু নহয় জানো বাৰু এয়া চাওকচোন আমি উপভোগ কৰোঁ আজিৰ এই ৰাতিৰ দৃশ্য ৰামোজি ফিল্ম সিটিৰ
আজিৰ ৰামজী ফিল্ম চিটিৰ এই গধূলিৰ দৃশ্যত বহুত বেলেগ বেলেগ ধৰণৰ প্ৰগ্ৰাম চলি আছে আৰু তাকে ময়ো উপভোগ কৰি আছোঁ। এই ৰঙা গাড়ীৰে আমি আহিছিলোঁ, গমে পাইছে চাগে, আৰু এতিয়া লাহে লাহে আমি ওলাই যামগৈ। আৰু এইয়া সোঁপিনে আইফেল টাৱাৰটো, আৰু লগতে এই খেলটোৰ নাম কি হয়গৈ আপোনালোকে ক'বচোন কোনোবাই। মই নামটো ইমান ভালকৈ নাজানো বাৰু, কমেণ্টত আপোনালোকে মোক জনাবচোন। এই যিটো সৰু ছোৱালীজনীয়ে জাম্প মাৰি আছেগৈ, সেই খেলটো কি হয়গৈ। আজি আমি এইবোৰো চব দৃশ্য উপভোগ কৰিবলৈ সুবিধা পাইছোঁগৈ। তেন্তে ভাল লাগিছে। গোটেই ৰাতিৰ দৃশ্যবোৰ এটা বেলেগ একদম হৈ যায় আৰু মানে দিনত আপোনাৰ বেলেগ, এতিয়া যেনেকৈ মই ক'লোঁ বাহুবলীৰ ফিল্ম ছেট আছেগৈ, তাৰপৰা আৰু পুষ্পাৰ আৰু বহুত বেলেগ বেলেগ ধৰণৰ আছেগৈ। ময়ো ভিডিঅ' বনাইছোঁ, আপোনালোকে নিশ্চয় আশা কৰোঁ চাব। লিংক মই ডেছক্ৰিপশ্যনত থাকিবগৈ প্লে'লিষ্টত, আৰু লগতে আই কাৰ্ডটো দি দিম। আপোনালোকে চাওক মোৰ আগৰ ভিডিঅ'বোৰ ৰামজী ফিল্ম চিটিৰ। বহুত মানে ভিডিঅ' বনাইছোঁ, আপোনালোকৰ কাৰণেই বনাইছোঁ। আপোনালোকে যদি নাচায় তেতিয়া আৰু কি হ'বগৈ, নহয় জানো বাৰু। যিয়ে নহওক, আজি এই ভিডিঅ'টো আমি একেলগে আৰু কণ্টিনিউ কৰি থাকোঁ বলকচোন বাৰু। সকলোৱে ইয়াত এনজয় কৰিছেগৈ নিজৰ সময় লৈ মেলি, ভাল লাগিছেগৈ, মোৰো লগতে ভাল লাগিছেগৈ। তেন্তে বলক আজিৰ এই আমি ভিডিঅ'টো একেলগে আকৌ কণ্টিনিউ কৰি গৈ থাকোঁ। এইপিনে ইয়াত হঠাতে ক্ৰিকেটো খেলিব পাৰিব ধোনী, তাৰপৰা বিৰাট কোহলি, ৰোহিত শৰ্মা, শচীন তেণ্ডুলকাৰ, একদম হয় 6-4 একেচাতে মাৰিব পাৰিব, কোনো টেনশ্যন নাই। এতিয়া লাহে লাহে আমি ৰামজী ফিল্ম চিটিৰ য'ৰ পৰা মানে ৰাতিপুৱা বাছত আহিছিলোঁতো, তালৈ এতিয়া আমি ওলাই যামগৈ। এই হালধীয়া বাছখনতে উঠি লওঁ, কাৰণ মই যেনে ক'লোঁ সময়ো বেছি হৈ গৈছে, তাৰপৰা ঘূৰি যাব লাগিবগৈ। ইয়াত হোটেল চোটেলৰ চবৰ সুবিধা আছেগৈ, আপোনালোকে যদি ইচ্ছা কৰে থাকিব পাৰে। আৰু মই যেনে কৈছোঁ লিংকবোৰ ডেছক্ৰিপশ্যনত থাকিবগৈ, চব মই দি দিয়া যাবগৈ। আপোনালোকে চেষ্টা কৰি চাব, যেনেকুৱা যি সুবিধা বিচাৰে, নহয় জানো বাৰু। তেন্তে বলক আজি এই ৰাতিৰ দৃশ্যটোৰ এই ভিডিঅ'খিনিত আমি একেলগে কণ্টিনিউ কৰি থাকোঁ। একদম কি ধুনীয়া লাগিছে, নহয় জানো। গোটেই ৰাস্তাটো কিমান পোহৰেৰে একদম জাকত জিলিকা কৰি তুলিছে, ভাল লাগিছে। মই ভালেখিনি এনজয় কৰি আছোঁ, আৰু আশা কৰোঁ আপোনালোকেও এই ভিডিঅ'টো এনজয় কৰি আছেগৈ। তেন্তে বলক এই ৰাতিৰ মনোমোহা দৃশ্যবোৰ আমি একেলগে উপভোগ কৰোঁ। এয়া ৰাজ দৰবাৰ, মই যিটো কথা কৈছিলোঁ যে ৰামজী ফিল্ম চিটিৰ ৰাতিৰ দৃশ্য মনোমোহা, একদম সকলো পিনে লাইটিং কৰি মেলি একদম ধুনীয়া হৈছে। আৰু মানে এই যিটো মানে এক্সপিৰিয়েঞ্চটো পাইছোঁ, মানে সেইটো মানে ভাষাৰে বুজাব নোৱাৰি। দেখিছে নহয় গোটেই। এইখন আপোনাৰ বিদ্যাবালয় ডাৰ্টি পিকচাৰ এখন আছিলে যে, আৰু লালা গানটো আছিলে যে গানা কৈ পালোঁ দেই, কি সেইটো শ্বুটিং কৰিছিলে। সেইকাৰণে দিনত বেলেগ হয়গৈ, আৰু ৰাতিয়ে দৃশ্যবোৰ বেলেগ বেলেগ টাইপৰ লাগিছে। তেন্তে আমি লাহে লাহে আগবাঢ়ি গৈ আছোঁ, আৰু অলপ দেৰি পাছতে এই ভিডিঅ'টো শেষ হ'বগৈ। আশা কৰোঁ আপোনালোকে যাতে এই ভিডিঅ'টো ভাল পায়, আৰু যদি ভাল পায় তেন্তে লাইক, শ্বেয়াৰ আৰু লগতে কমেণ্ট কৰিবগৈ। আৰু যদি চেনেলটো প্ৰথমবাৰৰ কাৰণে চাই আছেগৈ তেন্তে নিশ্চয় ছাবস্ক্ৰাইব কৰিবগৈ। আৰু আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাবগৈ, আগলৈও চাবগৈ, আৰু প্লে'লিষ্টে হওক, তাৰপৰা ডেছক্ৰিপশ্যনত বেলেগ বেলেগ ধৰণৰ ভিডিঅ'বোৰ দিয়া থাকিবগৈ। আপোনালোকে সেইবোৰো চাওকচোন, নিশ্চয় ভাল পাবগৈ। তেন্তে আমি এই যাত্ৰাটো লাহে লাহে শেষ কৰিম আৰু অলপ দেৰি পিছতে, কাৰণ আমি গন্তব্যস্থান গৈ পামগৈ। কাৰণ য'ৰ পৰা ৰাতিপুৱা আৰম্ভ কৰিছিলোঁ এই টুৰটো, আমি গোটেই বাহুবলী চালোঁ, তাৰপৰা আৰু বেলেগ বেলেগ ধৰণৰ পুষ্পা মানে ফিল্ম সেইবোৰ চালোঁ, শ্বুটিং জেগাখিনি চালোঁ, বহুত ধৰণৰ বেলেগ বেলেগ চালোঁগৈ। এই বেলেগ ভিডিঅ'ত মই বনাইছোঁ, আপোনালোকে নিশ্চয় চাব পাৰে। তেন্তে বলক আৰু এটা কথা, যদি আপোনালোকে এনেকুৱা ধৰণৰ আৰু বেলেগ বেলেগ ভিডিঅ' চাব বিচাৰে, আপোনালোকে ছাবস্ক্ৰাইব কৰিবগৈ, আৰু লগতে লাইক শ্বেয়াৰো কৰিবগৈ। আশা কৰোঁ আপোনালোকে ভাল পাবগৈ। তেন্তে আমি গন্তব্যস্থান আহি পালোঁ, আৰু এতিয়া আমি ওলাই যাওঁগৈ। আজি এই ভিডিঅ'টো ইয়াতেই সামৰণি মাৰিব বিচাৰিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে ভালে থাকক, আৰু আপোনালোকৰ মৰম চেনেহ দি থাকিবগৈ। আজিলৈ আহিছোঁ বাৰু, অতি সোনকালে আকৌ বেলেগ এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে।